সেইসকল ল'ৰা ছোৱালীৰ কথা লৈ যিসকল ল'ৰা ছোৱালীয়ে বৰ্তমান এতিয়া বিশেষকৈ পঢ়া শুনাত মনোনিৱেশ কৰিব লাগে আৰু নিজৰ কেৰিয়াৰটো প্ৰতিষ্ঠা কৰিব লাগে। সেইখিনি সময়ত সেইসকল ল'ৰা ছোৱালীৰ সন্মুখত প্ৰেম অহাটো খুব নিশ্চিত। কিছুমানৰ আহে সেইখিনি বয়সত। মই সেইসকল ল'ৰা ছোৱালীক কৈছোঁ যে তেওঁলোকৰ বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ হোৱাটো স্বাভাৱিক কথা। সেইখিনি সময়ত তোমালোকে সেইবিলাক ক্ষেত্ৰত মনোনিৱেশ নকৰি শুনাৰ ক্ষেত্ৰত মনোযোগ দিয়া, নিজৰ কেৰিয়াৰটো কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰে সেইটো ক্ষেত্ৰত প্ৰথমতে অগ্ৰাধিকাৰ দিয়া। আৰু তোমাৰ যাক ভাল লাগি আছে, যদিহে তোমাৰ সেই ব্যক্তিগৰাকীয়ে তোমাক কোনো ধৰণৰ প্ৰাধান্য দিয়া নাই বা কোনো ধৰণৰ গুৰুত্ব দিয়া নাই, তেতিয়াহ'লে সেনেকুৱা ধৰণৰ সম্পৰ্কবোৰৰ পৰা আঁতৰি অহাই খুবেই ভাল আৰু নিজৰ পঢ়া শুনা আৰু নিজৰ কেৰিয়াৰত বিশেষকৈ গুৰুত্ব দিয়াটো ভাল বুলি মই ভাবোঁ। চ' সেইখিনি সময়ত নিজকে ডিষ্ট্ৰেক্ট নকৰি নিজৰ লক্ষ্যটোত সদায় স্থিৰ কৰি ৰাখা আৰু পঢ়া শুনাৰ লগতে কেৰিয়াৰৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত নিজকে মনোনিৱেশ কৰা।